NIRF Ranking 2022 প্ৰকাশ দেশৰ শীৰ্ষ শিক্ষা প্ৰতিষ্ঠানৰ তালিকাত গুৱাহাটী বিশ্ববিদ্যালয় আইআইটি গুৱাহাটী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ঘোষণা কৰিলে দেশৰ শীৰ্ষ শিক্ষা প্ৰতিষ্ঠানৰ তালিকা প্ৰকাশ হ'ল নেশ্যনেল ইনষ্টিটিউচনেল ৰেংকিং ফ্ৰেমৱৰ্ক 2022 কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ঘোষণা কৰিলে দেশৰ শীৰ্ষ শিক্ষা প্ৰতিষ্ঠানৰ তালিকা 11টা কেটেগৰীৰ বাবে NIRF Ranking ঘোষণা কৰা হৈছে এই তালিকাত স্থান দখল কৰিছে অসমৰ আইআইটি গুৱাহাটী বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়ে বিশ্ববিদ্যালয় শাখাত 36 সংখ্যক স্থানত আছে গুৱাহাটী বিশ্ববিদ্যালয় আনহাতে 59 সংখ্যক স্থানত আছে তেজপুৰ বিশ্ববিদ্যালয় আনহাতে অভিযান্ত্ৰিক শাখাত 7ম স্থান দখল কৰিছে আইআইটি গুৱাহাটীয়ে ডান্স একাডেমী হৰিপুৰ পাঠশালা আধুনিক নৃত্য কথক নৃত্য সত্ৰীয়া নৃত্য দেৱদাসী নৃত্যৰ লগতে বিহু নৃত্যৰ প্ৰশিক্ষণৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ডান্স একাডেমী লগতে প্ৰশিক্ষণ দিয়া হয় তবলা পেহেলা কিবৰ্ডৰ আৰু বিভিন্ন বাদ্যযন্ত্ৰৰ ছাত্ৰ-ছাত্ৰীসকলক নৃত্যৰ বিভিন্ন প্ৰতিযোগিতা ৰিয়েলিটি শ্ব'ত অংশগ্ৰহণ কৰিবৰ বাবে বিশেষভাৱে প্ৰশিক্ষণ দিয়াৰ লগতে ভাতখাণ্ডে সংগীত বিদ্যাপীঠ নিখিল ভাৰতীয় সংগীত সমিতি কলকাতা অন্তৰ্গত সত্ৰীয়া নৃত্য কথক নৃত্য লোকনৃত্যৰ উপৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুতো মূল্যায়নৰ পৰীক্ষাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলক নৃত্যৰ লগতে মানসিক আৰু বৌদ্ধিক বিকাশ কৰা হয় আপোনালোকৰ সন্তানৰ ভৱিষ্যত সাংস্কৃতিক দিশত সুচাৰুৰূপে গঢ় দিবলৈ আজিয়ে যোগাযোগ কৰক পাঠশালাৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ডান্স একাডেমীত পাঠশালা হৰিপুৰ যোগাযোগৰ নম্বৰসমূহ হৈছে 8011207296 98591398086 কানেকশ্যন ইউনিক চইচ মোবাইল চেলছ এণ্ড এচেছৰিজ ইয়াত আপোনাৰ প্ৰয়োজনীয় সকলো ব্ৰেণ্ডৰ মোবাইল ফোন পোৱা যাব 0% ইণ্টাৰেষ্ট ইজি EMIত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় মোবাইলটো যোগাযোগ কৰক আনচাৰী ৰোড পাঠশালা ইন ফ্ৰণ্ট অফ পাঠশালা ষ্টেট বেংক যোগাযোগৰ নম্বৰ হৈছে 8473859542